মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই বিশেষ ভিডিঅ'টোত মই তোমালোকৰ বাবে লৈ আনিছোঁ তৃতীয় শ্ৰেণীৰ সাহিত্য বিষয়ৰ তৃতীয় পাঠ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ভিডিঅ'টোত মই তোমালোকৰ সহায় হোৱাকৈ পাঠটোৰ মুখ্য বিষয়বোৰ আঙুলিয়াই দিম। আহাচোন তেনেহ'লে পাঠটো আৰম্ভ কৰোঁ। পাঠটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটা গীত শুনাম। তোমালোকে গীতটো শুনি ভাবিবাচোন, তোমালোকে এই গীতটো আগতে শুনিছানে নাই? গছে গছে পাতি দিলে ফুলৰে সৰাই, ৰাম ৰাম ফুলৰে সৰাই, ফুলৰে সৰাই। গীতটো শুনিলানে? মই অনুমান কৰিছোঁ তোমালোকৰ বেছি সংখ্যকেই এই গীতটো আগতে শুনিছা, নহয় জানো? বাৰু, তোমালোকে জানানে এই গীতটো কোনে ৰচনা কৰিছিল? ৰচনা মানে হৈছে লিখিছিল দেই। এই গীতটো কোনে লিখিছিল তোমালোকে জানানে? এই গীতটো ৰচনা কৰিছিল এজন মহান পুৰুষে। তেখেতৰ নাম আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ভিডিঅ' স্ক্ৰীণত তোমালোকে দেখা পোৱা এই ফটোখন হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ। এই পাঠটোত আমি তেখেতৰ বিষয়ে ভালকৈ পঢ়িবলৈ পাম। জ্যোতিপ্ৰসাদ আগৰৱালা আছিল এজন বিখ্যাত কবি, লেখক, নাট্যকাৰ, গীতিকাৰ আৰু সুৰকাৰ। তেওঁ গীতবোৰ নিজেই ৰচনা কৰাৰ লগতে নিজেই সুৰ দি শুৱলা কণ্ঠেৰে নিজেও গাইছিল। তেওঁ গীতবোৰক জ্যোতি সংগীত বোলা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জীৱনৰ বিষয়লৈ। তেখেতৰ জন্ম হৈছিল 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী দেৱী। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পূৰ্বপুৰুষসকল অৰ্থাৎ ককাক আজোককাকসকল আছিল ৰাজস্থানৰ। তোমালোকে ৰাজস্থানৰ নাম নিশ্চয় শুনিছা। ৰাজস্থান আমাৰ ভাৰতবৰ্ষৰে এখন অংগৰাজ্য। তেওঁ প্ৰাথমিক শিক্ষা ডিব্ৰুগড়তে আৰম্ভ কৰিছিল। প্ৰাথমিক শিক্ষা বুলি কওঁতে LP স্কুল পৰ্যায়ৰ পৰা হাইস্কুললৈকে তেখেতে ডিব্ৰুগড়তে ঘৰৰ ওচৰতে পঢ়িছিল। উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে তেওঁ লণ্ডনলৈ গৈছিল, কাৰণ সেই সময়ত আমাৰ ভাৰতবৰ্ষত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নাছিল। তাৰ পাছত বোলছবি বা সাধাৰণ ভাষাত আমি যাক চিনেমা বুলি কওঁ, সেই চিনেমা নিৰ্মাণৰ বিষয়ে শিকিবলৈ বা শিক্ষা ল'বলৈ তেওঁ বাৰ্লিনলৈ গৈছিল। বাৰ্লিনৰ পৰা বোলছবিৰ শিক্ষা গ্ৰহণ কৰি আহি তেওঁ অসমত প্ৰথমখন বোলছবি জয়মতী নিৰ্মাণ কৰিছিলহি। সেই সময়ত হিন্দী বা ইংৰাজী ভাষাত বিভিন্ন ধৰণৰ বোলছবি নিৰ্মাণ হৈ আছিল যদিও অসমীয়া ভাষাত কিন্তু তেনে কোনো বোলছবি নিৰ্মাণ হোৱা নাছিল। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জয়মতীয়েই হৈছে অসমীয়াৰ প্ৰথমখন বোলছবি। আগৰৱালাই ভাৰতৰ স্বাধীনতা আন্দোলনতো যোগ দিছিল। তোমালোকে জানানে, আমাৰ ভাৰতবৰ্ষখন ব্ৰিটিছ চৰকাৰে শাসন কৰিছিল আৰু তেতিয়া আমাৰ ভাৰতবৰ্ষখন স্বাধীন নাছিল। তেতিয়া আমাক ব্ৰিটিছে শাসন কৰিছিল আৰু ব্ৰিটিছ শাসনৰ পৰা নিজকে মুক্ত কৰিবলৈ ভাৰতবাসীয়ে স্বাধীনতা আন্দোলন কৰিছিল। আন্দোলন মানেতো তোমালোকে জানিছাই। অলপ দিনৰ আগতে আমাৰ অসমতে কা আন্দোলন হৈছিল, মনত আছেনে বাৰু? তেনেদৰেই দেশৰ স্বাধীনতা সংগ্ৰামৰ বাবে বহু লোক শ্বহীদো হৈছিল। আগৰৱালা দেৱে এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু সেইবাবে তেওঁ কাৰাগাৰলৈও যাব লগা হৈছিল। কাৰাগাৰ মানে গম পোৱা নহয়, জেল। জেললৈও যাব লগা হৈছিল। সেই সময়ত তেওঁ বহুতো দেশপ্ৰেমমূলক গীত
আৰু নাটক ৰচনা কৰিছিল। 1951 চনৰ 17 জানুৱাৰী তাৰিখে তেখেতৰ মৃত্যু ঘটিছিল। তেওঁৰ মৃত্যুৰ দিনটো অৰ্থাৎ 17 জানুৱাৰীৰ দিনটো প্ৰতি বছৰে আমি শিল্পী দিৱস হিচাপে পালন কৰোঁ। ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো চাই পাঠটোৰ বিষয়ে এক সম্যক জ্ঞান লাভ কৰিব পাৰিলা বুলি মই আশা ৰাখিছোঁ। এতিয়া মই তোমালোকক কেইটামান গৃহকৰ্ম দিব বিচাৰিছোঁ। ভিডিঅ'টো চোৱাৰ পাছত তোমালোকে এবাৰ পাঠটো সুন্দৰকৈ কিতাপখনত পঢ়িবা। তাৰ পাছত তোমালোকে 5টা প্ৰশ্ন উলিয়াবা। 5টা প্ৰশ্ন উলিয়াই তোমালোকে নিজৰ বহীখনত লিখিবা আৰু সেই 5টা প্ৰশ্নৰ উত্তৰসমূহো তোমালোকে ভিডিঅ'টো চাই আৰু পাঠটো পঢ়ি সেই উত্তৰখিনি উলিয়াই নিজে লিখিবা। লিখি তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিবা। ইয়াকে কৈ আজিৰ এই ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। আশা কৰিছোঁ তোমালোকে তোমালোকক দিয়া গৃহকৰ্মখিনি ভালদৰে কৰিবা। ধন্যবাদ।